বিনিময় কৰা বিভিন্ন কথাবিলাক শ্বেয়াৰ কৰাৰ কাৰণে এই সভাটো আয়োজন কৰা হৈছে আৰু অহাকালি আমাৰ 40টা সমষ্টিৰ শেষ দিন অহাকালি আমাৰ দুটা মিটিং আছে চিৰাঙত তাৰ পিছত আমাৰ হিতাধিকাৰী সভা শেষ হ'ব এই হিতাধিকাৰী সভাটো বহুত আগতে কৰিব লাগিছিলে কিন্তু অলপ পলমকে কৰা হ'ল বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত যেতিয়া আমাৰ বড়োলেণ্ড অঞ্চলৰ সমাজকৰ্মীবিলাক যিসকল আছে আমাৰ জ্যেষ্ঠসকল আমাৰ বুদ্ধিজীৱীসকল দল সংগঠনৰ লোকসকলে মোক কৈ আছে যে চৰকাৰৰ ইমান ভাল ভাল আঁচনি আছে এই আঁচনিবিলাক জনগণৰ ওচৰলৈ ৰাইজৰ ওচৰলৈ বা হিতাধিকাৰীসকলৰ ওচৰলৈ খুব বিতংকে বুজাই দিয়া হোৱা নাই সেইকাৰণে ভাল ভাল কামবিলাকক যেনেকৈ মানুহে বুজি পাব লাগিছিলে এই কথাবিলাক বুজি পোৱা নাই এইকাৰণে আমি ঠিক কৰিলোঁ যে কেন্দ্ৰ চৰকাৰৰ ৰাজ্য চৰকাৰৰ আৰু কাউন্সিল চৰকাৰৰ যি আঁচনিবিলাক আমাৰ দৰিদ্ৰ লোকৰ কাৰণে মহিলাসকলৰ কাৰণে খেতিয়কৰ কাৰণে যুৱ যুৱতীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ কাৰণে এই আঁচনিবিলাক আনা হৈছে বা ৰচনা কৰা হৈছে এই আঁচনিবিলাক যি নীতিৰ দ্বাৰা আজি আহিছে এই আঁচনিবিলাক 100% ৰূপায়ণ হ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন ভাৰতবৰ্ষখন এখন বিকশিত দেশ হিচাপে আজি গঢ়িব ওলাইছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন অসমখন পিছ পৰি থকা ৰাজ্য হ'ব নালাগে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি অসমখন গঢ়িব লাগে আৰু বিটিআৰ অঞ্চলত 30-40 বছৰ অস্থিৰতা অনিশ্চয়তা অশান্তি ভয় ভিতৰ এটা পৰিৱেশৰ পৰা আহি আজি যি এটা শান্তিৰ পৰিৱেশ আহিছে ইয়াত আমাৰ 5খন জিলাও আগুৱাই যাব লাগে এই কথাবিলাক সভাটো আয়োজন কৰিছোঁ মই প্ৰথমতে আপোনালোকৰ মুখলৈ চাই আমাৰ বৰুণ দেৱতালৈ প্ৰাৰ্থনা কৰিছোঁ যে বৰষুণ নোহোৱাৰ কাৰণে খেতি বাতিবিলাক ৰখি গৈছে এনেকুৱা সময়ত যদি বৰষুণ নিদিয়ে আমি চিন্তিত হওঁ আমাৰ খেতি পথাৰবিলাকত যিমান ইৰিগেশ্যন হ'ব লাগিছিলে এই ইৰিগেশ্যনটো বহুত হৈছে কিন্তু আজিলৈকে 100% হোৱা নাই কাৰণে বিভিন্ন অঞ্চলত বৰষুণৰ পানীয়েদি আমাৰ মানুহে খেতি কৰে কিছুমান জায়গাত নলাবিলাক আছে জান জুৰিবিলাক আছে ইয়াৰ দ্বাৰাও খেতি কৰে কিন্তু বেছিভাগ মানুহে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে এইকাৰণে বৰষুণটো আমাক লাগে যিয়ে নহওক আমি সকলো বিচাৰিছিলোঁ যে ভাৰতৰ বিভিন্ন অঞ্চলৰ নিচিনাকৈ বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীও নিজৰ অধিকাৰ লৈ নিজৰ আত্মা মৰ্যাদা লৈ শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয়ৰ মাজত আমি জীয়াই থাকিবৰ কাৰণে এটা পৰিৱেশ লাগে এটা সময়ত আমাৰ ভাৰত স্বাধীন হ'ল আৰু 1947 চনৰ পৰা ইমাৰ্জেঞ্চিলৈকে আমাৰ মানুহবিলাকে দেশপ্ৰেম দেশৰ প্ৰতি আমাৰ চবৰো যি চেতনা এইটো সজাগ কৰি আমি এটা সময় পাৰ কৰালোঁ তাৰ পিছত ইমাৰ্জেঞ্চিৰ পিছত সকলো অস্তিত্বৰ কথা চিন্তা কৰিলে প্ৰথমতে চিন্তা কৰিলে পিছত অস্তিত্বৰ কথা চিন্তা কৰিলে এই সময়ত অসম আন্দোলন হ'ল ট্ৰাইবেলসকলৰ আন্দোলন হ'ল সশস্ত্ৰ সংগঠন আহি বিভিন্ন পৰিৱেশৰ মাজেৰে আমাৰ অসমৰ জনগণ তথা বড়োলেণ্ডৰ জনগণে 30-40 বছৰ এটা অস্থিৰতাৰ মাজেৰে আমি আহিব লগা হৈছে আৰু এই অস্থিৰতাৰ সময়ত আমাৰ যিবিলাক সপোন আছিলে নিজৰ ল'ৰা ছোৱালীক ভাল মানুহ হিচাপে
প্ৰতিষ্ঠা কৰিবলৈ এটা পৰিৱেশ গঢ়িব লাগে, গুণগত শিক্ষা প্ৰদান কৰিব লাগে, আৰ্থিকভাৱে আমি জনজ্ঞান হ'ব লাগে, সামাজিক আমাৰ সাংস্কৃতিক ৰীতি নীতিবিলাক আমাৰ খুব ভালকে প্ৰচলন হ'ব লাগে। এই কথাবিলাক খন্তেক সময়ৰ কাৰণে প্ৰায় 4টা দশকৰ কাৰণে আমি অলপ চাই কৰি থ'ব লগা হৈছিলে। চবে ভাবিছিলে যে বড়োলেণ্ডত আৰু শান্তি ঘূৰিয়ে নাহিব, যি অশান্তি আছে এই অশান্তি চলি থাকিব। হয়, যদি এই অঞ্চলৰ নাগৰিকবিলাক নিবিচাৰে, এই অঞ্চলৰ সংগ্ৰামী নেতাসকলে নিবিচাৰে, এই অঞ্চলৰ জাতীয় সংগঠনবোৰে নিবিচাৰে, এই অঞ্চলৰ বৃত্তিজীৱীসকলে সকলো শ্ৰেণীৰ ৰাইজে নিবিচাৰে, তেনেহ'লে এই অঞ্চল অশান্তি হৈ থাকিলেহেঁতেন। বহুত সময়ত কেন্দ্ৰৰ আঁচনি থাকিলেও, ৰাজ্য চৰকাৰৰ আঁচনি থাকিলেও যদি এই আঁচনিবিলাকৰ কথা যদি পাব্লিকৰ ৰাইজৰ সজাগতা নহয় আৰু ৰাইজে গ্ৰহণ নকৰে, এইবিলাক বাস্তৱত ৰূপায়ণ কৰাত যথেষ্ট অসুবিধা হয়। আজি ওচৰ চুবুৰী হিচাপে নাগালেণ্ডৰ সশস্ত্ৰ সংগ্ৰামীসকলে আজিও আলোচনা কৰি আছে, কিন্তু সমাধানত আহিব পৰা নাই। আমাৰ ওচৰতে মণিপুৰ, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য এখন 10 বছৰ শান্তি হোৱাৰ পিছত আকৌ অশান্তি হৈ গ'ল। আজি আমাৰ বড়োলেণ্ডৰ 50 বছৰৰ পিছত প্ৰথম 5টা বছৰ পাইছো আমি, য'ত শান্তি সম্প্ৰীতি নিৰাপত্তা পাবলৈ সক্ষম হৈছো। 17 বছৰ BPFৰ শাসনৰ পিছত আমি 5টা বছৰ পাইছো, য'ত আমাৰ মা দেউতা দাদা ভাই ভনী ল'ৰা ছোৱালী চবে আজি শান্তিৰে শুবলৈ পাৰিছে, খাবলৈ পাৰিছে, নিজৰ পঢ়া পাতি চব কাম কৰিব পাৰিছে। এই পৰিৱেশ সৃষ্টি কৰাত আমি বহুতখিনি পৰিশ্ৰম কৰিব লগা হৈছে। কেন্দ্ৰ চৰকাৰৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ, আৰু বিটিআৰ অঞ্চলৰ সশস্ত্ৰ সংগ্ৰামী হিচাপে বড়োসকলৰ যিসকল সংগ্ৰামী নেতাসকল, ইয়াৰ লগতে সকলো জনগণক মই ধন্যবাদ জনাওঁ। এটা সময় এনেকুৱাই আহিল, আমি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মুখলৈ চাব নিবিচাৰো। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক ঘৃণা কৰে, খং কৰে, বেয়া পায়, তেনেকুৱা পৰিৱেশ হ'ল। এই কালাইগাঁও অঞ্চলতো এটা সময়ত তেনেকুৱা পৰিৱেশ আহিছিলে, মানুহবিলাকে ভয় ভয়কে জীৱন যাপন কৰিব লগা হৈছিল, কিন্তু আজি এই পৰিৱেশ নাই। সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰত গঢ়াৰ এই মিছনত আমাৰ বড়োলেণ্ডৰ 35 লাখ জনগণ আগুৱাই যাব লাগিব। আমি ইয়াৰ পৰা বাদ পৰিব নালাগিব। আজি আমি 26টা জনগোষ্ঠী একেলগে আমি আগবাঢ়ি যাব লাগিব। 21 শতিকাত আমি মানুহে মানুহক ঘৃণা কৰা, মানুহে মানুহক খং কৰা এই পৰিৱেশবিলাক আমি ৰাখিলে আমাৰে ক্ষতি হ'ব। এই 21 শতিকাত য'ত বিজ্ঞান আৰু প্ৰযুক্তি ইমান আগুৱাই গ'ল, আজি AI আহি গ'ল, এনেকুৱা সময়ত এটা জনগোষ্ঠীয়ে যদি আনটো জনগোষ্ঠীক ঘৃণা কৰে, বেয়া পায়, খং কৰে, দুখ পায়, এটা ধৰ্মৰ মানুহে যদি আনটো ধৰ্মৰ মানুহক ঘৃণা কৰে, খং কৰে, বেয়া পায়, মানৱতাক যদি আমি জলাঞ্জলি দি চলিব লাগে, ইয়াতকে দুখৰ বিষয় একো নহ'ব। যি দেশবিলাকত মানৱতাৰ কথা চিন্তা নকৰে, জাতি জনগোষ্ঠীৰ কথা চিন্তা নকৰে, একেলগে আগুৱাই যোৱা সহবাসস্থান আমি একেলগে যিটো নেকি আমি কোএক্সিষ্টেন্স বুলি কওঁ, পৰস্পৰে পৰস্পৰৰ মাজত মৰম স্নেহ বিশ্বাস নকৰে, সেই দেশবিলাকত আজিও অশান্তি হৈ আছে। ভাৰতবৰ্ষত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাক শিকাইছে অহিংসাৰ কথা। আজি আমি হিংসাটো অকল বন্দুক ল'লেহে নহয়, বন্দুক নলয়ও আপুনি মনেৰেও মানুহক হিংসা কৰে। এই হিংসাৰ পৰা আমি মুক্ত হ'ব লাগিব। মানৱ জাতিয়ে এজনে আনজনক সহায় কৰি, এজনে আনজনক শ্ৰদ্ধা কৰি, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক সহায় কৰি, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক শ্ৰদ্ধা কৰি, এই জনগোষ্ঠীৰ ভাষা সংস্কৃতি যি ৰীতি নীতিবিলাক আছে সেইবিলাক সন্মান কৰি আমি আগুৱাই যাব লাগিব। সেইকাৰণে বড়োলেণ্ডত চিৰস্থায়ী শান্তি আমি ইয়াত যাতে ৰাখিব পাৰোঁ, ইয়াৰ কাৰণে হেপিনেছ মিছন আনিছোঁ। এই হেপিনেছ মিছনৰ দ্বাৰা বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ যি পৰ্ববিলাক আছে, ৰীতি নীতি সংস্কৃতি আছে, এইটো চৰকাৰী কেলেণ্ডাৰত অনা হৈ গৈছে। বড়োলেণ্ডৰ প্ৰত্যেকটো
ভাষা জীয়াই ৰখাৰ কাৰণে 18টা ভাষা আছে ইয়াৰ কাৰণে অভিযানৰ নিচিনা আমি ৱৰ্ড বুক বনাইছো বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ কাৰণে আমি মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো যাতে প্ৰত্যেকটো জনগোষ্ঠীৰ যি এটা ঐতিহাসিক বিষয়বিলাক আমি তাতে জীৱিত কৰি ৰাখিব পাৰো বড়োলেণ্ডত এতিয়া আমি 26টা জনগোষ্ঠীৰ ইথনোগ্ৰাফি ইতিহাসৰ নিচিনা এটা জনগোষ্ঠীৰ যোৱা 100 বছৰ 200 বছৰৰ ইতিহাসবিলাক লিপিবদ্ধ কৰিব বিচাৰো চৰকাৰৰ পৰা যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজকে বড়োলেণ্ডত বিচাৰি পায় বৃহত্তৰ ভাৰতবৰ্ষত বৃহত্তৰ উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন জায়গাত নিজক বিচাৰি নাপাব পাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকে কিন্তু আপোনালোকে বড়োলেণ্ডত যাতে নিজকে বিচাৰি পায় ইয়াৰ কাৰণে আমি প্ৰত্যেকটো জনগোষ্ঠীৰ 26টা জনগোষ্ঠীক নিজৰ অস্তিত্ব পৰিচয় লৈ জীয়াই ৰাখিব বিচাৰিছো এই কথা বিটিআৰ চৰকাৰে কৰিছে ভাৰতত কতো কৰা নাই আমি কৰিছো আমি কিয় কৰিছো আমি এটা সংগ্ৰামী সত্তাৰ পৰা আহিছো মই নিজেও প্ৰায় 32 বছৰ সংগ্ৰামত আছিলো এই সময়ত বহুত এমএলএ মন্ত্ৰীবিলাকৰ দৰ্জা আমাৰ কাৰণে নুখুলে বহুত এমপিৰ দৰ্জা আমাৰ কাৰণে নুখুলে বহুত ডাঙৰ ডাঙৰ বিষয়াবিলাকৰ দৰ্জা আমাৰ কাৰণে নুখুলে যেতিয়া আমি সংগ্ৰাম কৰি আছিলো আৰু ভাৰতবৰ্ষৰ যিটো সংবিধান সমমৰ্যাদা সম অধিকাৰ সকলো জাতি জনগোষ্ঠীক জীয়াই থকাৰ অধিকাৰ দিছে তাৰ পিছতো যেতিয়া আমি সংগ্ৰামী সকলৰ কাৰণে এই দৰ্জাবিলাক নুখুলে তেতিয়া মই আজি চৰকাৰত আহি বুজি পাইছো যে চৰকাৰৰ অলপ মৰম চৰকাৰী মানুহৰ অলপ পেট্ৰনাইজেশ্যন অলপ সহায় অলপ সাহস দিলে জনগোষ্ঠীবিলাকে খুব ভালকে শান্তিৰে জীয়াই থাকিব পাৰে আমাৰ অঞ্চলৰ মানুহবিলাকে কষ্ট কৰি দুবেলা দুমুঠি নিজে বিচাৰি খাইছে কোনোবা খেতি কৰিছে কোনোবা পশুপালন কৰিছে কোনোবা মাছ পালন কৰিছে কোনোবা ক্ষুদ্ৰ ব্যৱসায় কৰিছে কোনোবা বেলেগ জায়গাত ঠাইত কাম কৰি হ'লেও দুবেলা দুমুঠি আজি বিচাৰি খাইছে নিজৰ আত্মা সন্মান লৈ জীয়াই আছে কিন্তু যেতিয়া এটা জনগোষ্ঠীৰ ওপৰত কোনোবা এটা জনগোষ্ঠীৰ ওপৰত যি বিশেষ মৰ্যাদা দিব লাগে যি বিশেষ সন্মান কৰিব লাগে যি বিশেষ এটা সহায় কৰিব লাগে এইবিলাক যেতিয়া নাপায় আমাৰ জনগোষ্ঠীবিলাক হতাশ হৈ যায় আৰু আজিৰ সময়ত এজন ব্যক্তিয়ে যদি হতাশ হৈ বহি থাকে আমি বিকশিত ভাৰত গঢ়িব নোৱাৰিম এটা জনগোষ্ঠীয়ে যদি দুখ পাই আজি বহি থাকে বেলেগ চিন্তা কৰে আমি বিকশিত অসম নিৰ্মাণ কৰিব নোৱাৰিম বিকশিত বড়োলেণ্ড নিৰ্মাণ কৰিব নোৱাৰিম সেইকাৰণে আজি মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিছো অকল ৰাজনীতি নহয় ৰাজনীতিৰ ওপৰত মানৱতা আছে আমাৰ জনগণ আছে পাব্লিক আছে জনসাধাৰণ আছে জাতি জনগোষ্ঠী আছে এই কাৰণে আজিৰ সময়টো এই সন্ধিখনটো সকলোৰ কাৰণে এটা ভাল সময় য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনতে কৈছিলে আজকে দিন আনে वाले है ভাল দিন আহিছে কিন্তু ভাল দিনটো আমি বিচাৰি ল'ব লাগিব ভাল দিনটো কোনোবা বেকত আনি নিদিয়ে কোনোবা সুৰকেশত আনি নিদিয়ে কোনোবা ট্ৰাকত ভৰাই আমি আমাক আনি নিদিয়ে এইটো ভাল দিনটো এটা পৰিৱেশ সৃষ্টি কৰা হৈছে এই পৰিৱেশত আমি নিজকে বিচাৰি পাব লাগিব নিজৰ কামটো আমি বিচাৰি কৰিব লাগিব পৃথিৱীত আমাক ঈশ্বৰে ভগৱানে আল্লাহ কিয় পঠাইছে আমাৰ কাম কি আমাৰ দায়িত্ব কি এই কথাবিলাক বুজি পাব লাগিব অকল কাজিয়া পেচাল কৰি বিয়া বিল হৈ হিংসা হিংসি কৰি খং কৰি এজনে আন্দোলন প্ৰবঞ্চনা কৰি ৰাজনীতিক হেঁচা প্ৰয়োগ কৰি আমি আমাৰ সমাজখন আগুৱাই নিব নোৱাৰিম যিমান মৰম কৰিব পাৰে যিমান শ্ৰদ্ধা কৰিব পাৰে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক যিমান সহায় কৰিব পাৰে বড়ো অসমীয়াই বড়ো বঙালীয়ে বড়ো অসমীয়া আৰু বড়ো অসমীয়া বঙালী কোচ ৰাজবংশী শৰণীয়া যিমান জনগোষ্ঠী আছে মাইনৰিটি সকলো মিলি পেলাই আমি আমাৰ কামটো কৰিব লাগিব এইকাৰণে আজিৰ সময়ত মই অনুৰোধ কৰিছো যে সমাজখন একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব আজিও বহুত মানুহ আছে সমাজখন ভাঙিব বিচাৰে বড়ো অসমীয়া মিলন হোৱাটো ভাল নাপায় মাইনৰিটি বড়ো মিলন হোৱাটো ভাল নাপায় বঙালী বড়ো বঙালী অসমীয়া হিন্দী ভাষী মিলন হোৱাটো ভাল নাপায় কাৰণ এইবিলাক কৰিলে কাৰোবাৰ ৰাজনীতিটো নচলিব সেইকাৰণে সমাজখন যিমান বিভাজন কৰি ৰাখিব পাৰে কাৰোবাৰ কাৰণে লাভ হয় এই কথা
কথাটো আমাৰ ৰাইজে মনত ৰাখিব।